হেল্ল' গাইজ, আজি ওলালোঁ ট্ৰেক্টৰখন অকণমান ধুই আহোঁ, লগতে নাও এখন লৈ আহিম, চাই থাকক। এলাই পেলাই আজি ট্ৰেক্টৰখন ধুলোঁ, ঘৰত মটৰ মাৰি মাৰি কিমান ধুবা। আজি একদম পথাৰলৈ আহিছিলোঁ, পুখুৰী তাত নমাই ল'লোঁ, মজা ধুলোঁ কিন্তু দেই। ওলালোঁ আৰু দেই, আজি ওলালোঁ বাই বাই। বন্ধুসকল, তেল আনিব আহি আছোঁ আৰু বাটতে পালে গোটখা এটা খাব লাগিব। আগতকৈ তেলৰ দাম কিমান বাঢ়ি আছে আপোনালোকক দেখাম, চাই থাকক। এইডোখৰ হ'ল ঘিলামৰা জালবাৰী আৰু ইয়াত এটা নতুন তেলৰ ডিপু বহিব, তেওঁ কাম কৰি আছে। এয়া আমি আহি তেল ডিপু পালোহি আৰু তেলৰ বৰ্তমান মূল্য কিমান দেখাই আছোঁ। পেট্ৰলৰ মূল্য 96.54 আৰু ডিজেলৰ 90.44। বন্ধুসকল, মামাই কিন্তু চেঞ্চুৰী কৰিহে এৰিব যেন পাইছোঁ দেই। তেওঁতো পাছফালৰ পৰাহে ডেগা মাৰে। মোৰ লগৰটো মামায়েকে বাইক এখন লোৱা কথা আছিলে, তাকে ডিলাৰত সোমাইছোঁ, বাজাজ ডিলাৰত। কোনখন ল'লে ভাল হয় দেখা যাওক। বাজাজ চিটি 100। বাজাজ চিটি 100খন কিন্তু কাপোৰ বেপাৰী, মাছৰ বেপাৰী আৰু ছাগলী বেপাৰীৰ কাৰণে বিৰাট মজা হ'ব। এইখন বান্ধিবলৈ দুফালে দুডাল ষ্টেণ্ড আছে। এতিয়া মামাকে পচন্দ কৰে নকৰে আৰু এখনো বৰ বেয়া নহ'ব বুলি ভাবিছোঁ। অলপ হাল বাবলৈ আছে, আমি গৈ থাকোঁ, দেৰি নকৰোঁ। এয়া লগৰটোৱে হাল বাই আছিলে, কিবা এটা দেখিছোঁ বুলি কৈছে, তাকে আমিও চাব গৈ আছোঁ। আপোনালোককো দেখাই আছোঁ কি বস্তু চাব। ইয়াতে আমি দেখা পালোঁ শালিকা চৰাই মৰি আছে। ইয়াত কেইবাটাও মৰি আছে, দুটা দেখিলোৱেই। ইয়াত মানে বিদ্যুতৰ খুঁটা দুটা আছে আৰু আগতো এইটো এটা, তাতে কিবা স্পৰ্শ হৈ পিনে মৰিছে নেকি এনেই। এইটো মৰাটো বহুত দিন হৈ গ'ল, এইটো পোকে খালে, পোক লাগিলে এইটো। আৰু এইফালে ছাইডত এইটো বহুত আছিলে। ইয়াত বিদ্যুতৰ খুঁটা আছে, ইয়াত ওপৰত কিবা এটা গণ্ডগোল এটা লাগি আছে, সেইটো কাৰণে চৰাইবিলাক মৰিছে। ইয়াতে চৰাইবিলাক পৰে আৰু পৰাৰ পিছত শ্বৰ্ট হৈ যায়।
কি হৈ আছে ইমানটা আমি নাজানিম, খালি আপোনালোকক দেখালোঁ এইটো। বিদ্যুৎ বিভাগলৈ এটা অনুৰোধ থাকিল, এইডোখৰ আমাৰ শিঙীয়া গাঁৱৰ বৰবাৰী পথাৰ বুলি কয়। ইয়াতে মানে বহুত গৰু গাই চৰি থাকে আৰু মানুহ দুনুহ অহা যোৱা কৰি থাকে। যদি কেনেবাকৈ বিদ্যুৎ যদি লিক হৈ থাকে তেতিয়া কিন্তু ডাঙৰ ঘটনা হ'ব। সেইকাৰণে যদি আপোনালোকে পাইছে ভিডিঅ'টো তেনেহ'লে ইয়াতে এপাক আহিব, চেক কৰিবহি আৰু যাতে চবেই শ্বেয়াৰ কৰি দিয়ক। এইটো গৈ পিনে যাতে আমাৰ ঘিলামৰা বিদ্যুৎ সংস্থা তাত যাতে পৰেগৈ আৰু তেওঁলোকে আহি যাতে এইটো চেক কৰে। ধন্যবাদ থাকিল সকলোলৈ। পুনৰ এটা ভিডিঅ'ৰ লগত আপোনালোকক লগ পাম। ধন্যবাদ।